সোমাই আছো বাৰ এখনলে ব্ৰিটিছৰ দিনৰ বাৰ একদম আচৰিত লাগে তেতিয়াহ'লে মোক বিয়াৰ গ্লাছ দিয়াচোন দি দিছে ইয়াত চকু চাই দিছে আৰু ইয়াত নামটো আহি গৈছে মানে কাৰ হয় কিবা হেল্ল' গাইছ মই এতিয়া পালোহি মত মানে ডেংকাৰ এখন পথাৰ বুলি কয় চাব পাৰে ইমান ধুনীয়া এইফালে চৰাই চিকটিয়ে মাতি আছে টিট 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 আৰু মই এতিয়া গৈ আছোঁ মোৰ লগৰ এজনী ঘৰলৈ বহুত দিন হ'ল যোৱা নাই মানে তাই মাতি থাকে তো মানে ফাইনেলি ভাবিলোঁ ঘৰৰ পৰা ঘপককৈ ওলাই আহিলোঁ মানে লগৰজনী ঘৰলৈ যাওঁ এতিয়া ৰেডি হৈ মেলি সেইটো ৰাস্তাই যাওঁ লগৰজনী ঘৰলৈ দেই ব'লক আপোনালোকক লৈ যাওঁ মোৰ লগত আজি মোৰ লগৰজনী ঘৰ আৰু গাইছ মানে মই লগৰনী ঘৰ পালোহি বহিলোঁ বহুত টাইমলৈ আৰু এইফালে সিহঁতৰ ঘৰত কি আছে চোৱা না ভাটৌ চৰাই কি খাই আছা তোমালোকে কি খাই আছা ইমান ধুনীয়া ধুনীয়া ভাটৌ চৰাইকেইটা আৰু গাইছ এতিয়া লগৰজনী মই ওলাই গৈ আছোঁ হাঁহিয়া খামগৈ দিয়া ন হাঁহিয়া এনে কৈছোং দেই এইফালে ওলাই গৈছোং সি মোক ক'লে নিচে গাইছ মানে এতিয়া মানে লগৰজনী মানে কিবা এটা কিনিছে কি কিনিছে তাইহে জানিব আৰু দেই আৰু গাইছ আমি এতিয়া এনেকুৱা দলংখন দি পাৰ গৈছোঁ কি কৈছে আৰু এতিয়া গাইছ আমি এনেকুৱা এটা ৰাস্তা ফালে আহিছোঁ মানে গোটেই বোকা মানে আজি আমি পূৰা জংঘল এটা যাম এতিয়া জংঘলত আমি এয়া লগৰজনীয়ে চলাই গৈ আছে আগফালে স্কুটিখন ভালকৈ দেই একদম এডোখৰ ইমানে ওখ মানে ৱাও মজা লাগিছে দেই আৰু ইমান ধুনীয়া ৰাস্তাটো ফালে আহিছোঁ চবফালে ঘাঁহনি বনৰ মাজে পেকেট এটা খাই আছিলোঁ চকুতে পৰিলে এইফালে চাওক কিমান ধুনীয়া লাগিছে ঐ চব সেউজীয়া পৰিৱেশ ন বিনা পুৰা মজা লাগিছে নাই গাইছ আপোনালোকে বাগানখন চাওক না মুনিবই নোৱাৰা বাগান বহুত দূৰলৈকে আছে বাগানখন মানে বহুত দূৰলৈকে আছে আপোনালোকক মানে মই দেখাবই নোৱাৰিম মই বহুত মানে গছৰ পৰা উঠি ল'ব লাগিব কিমান ডাঙৰ বাগানখন বহুত ডাঙৰ মই মানে এফালে চালে মুনিয়ে নাপাওঁ কিমান দূৰ মানে বহুত ডাঙৰ বাগানখন আৰু এইফালে মই লগৰজনী মই আহি কিনে কি ঘৰ হয় এইটো ওজন ঘৰ পাত ওজনকৈ ইয়াত গোবৰ চোবৰ পৰি আছে ইয়াত মানে পাত ওজনকৈ ইমান ধুনীয়া বতাহ ঘৰটোতো বিৰাট মজা লাগিছে দেই ঘৰটো কেনেকুৱা চাওক নাই এইফালে লগৰজনীয়ে কিনি আনিছিলে পকৰি বাহ লাল পকৰি মজা লাগিছে নেকি খাবলৈ আৰু গাইছ মানে ঘৰটোত অলপ টাইম ৰখিলোঁ কাৰণ যিহেতু বহুত গৰম লগৰজনীয়ে স্কুটিখন লৈ ল'লে ব'লা আহা আৰু মানে এতিয়া যাওঁ বেলেগ এডোখৰ জেগালৈ একদম স্কুটি শ্লিপ খাই গৈছেগৈ আমি আজি এনেকুৱা এখন বাগানলৈ আহিছোঁ মানে 100-200 বছৰ মানে আগতে বাগানখন পতা হৈছিলে ব্ৰিটিছৰ দিনৰ বাগানলৈ আহিছোঁ আমি ব্ৰিটিছৰ দিনৰ ৱাও ইংৰাজৰ দিনৰ বাগান এইখন ইমান ধুনীয়া লাগিল গাইছ আমি আহিলোঁহে হয় ৰাস্তাটো মানে ইমানেই বেয়া যিমান দেখিবলৈ ধুনীয়া লাগিছে আপোনালোকৰ ৰাস্তাটো মানে বহুত বেয়া হয় একদম স্কুটিখন লগৰজনীয়ে শ্লিপ কৰি গৈ আছে হ'লেও মানে আজি অলপ মোৰ ফুৰিবলৈ মন গ'ল আহি গ'লোঁ জেগাডোখৰ বেছি দূৰো নহয় বাৰু আমাৰ ঘৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান দূৰ হয় আৰু যিডোখৰ জেগা এখন বাগানখনত আহিছোঁ এখন কিন্তু বহুত দূৰে হয় বাৰু ওচৰ নহয় মই ভাবিছিলোঁ ওচৰ বুলি কিন্তু বহুত দূৰে হয় কিন্তু যি হওক নহওক ভাল লাগিছে দেই আহি চক বাগান অসমত চাহ বাগানৰ কাৰণে বিখ্যাত চক না ব্ৰিটিছৰ দিনৰ এখন বাগান হয় আপোনালোকে গম পাইছেনে ব্ৰিটিছৰ দিনৰ বাগান আৰু গাইছ আপোনালোকক মই গছ এজোপা দেখাম চক আচৰিত এজোপা গছ চক না মানি প্লাণ্ট পইচা গছ হয় দেই এজোপা বিনা লাগিব নেকি পইচা নালাগে না বৈ ছিঙি আনোগৈ মানি প্লাণ্ট হয় যে আৰু এইটো ঘৰ হৈছে ব্ৰিটিছৰ দিনৰ ঘৰ আৰু গাইছ আহি গ'লোঁ এতিয়া আমি এইয়া ব্ৰিটিছৰ দিনৰ বনোৱা ঘৰ বাপৰে বহুত ধুনীয়া দেই ঘৰটো এনেকুৱা চব ফালে ইয়াত মজা লাগিছে দেই বিনা আজি সঁচাকৈ বহুত ধুনীয়া লাগিছে একদম এইফালে চাওঁচোন কি আছে ৱাহ বৈ জ্বলিবই আৰু গাইছ মানে মই এতিয়া সোমাই আছোঁ বাৰ এখনলৈ ব্ৰিটিছৰ দিনৰ বাৰ একদম আচৰিত লাগিছে হয় নাই এইফালে লগৰজনী ঐ বিনা কি তুমি মানে বিয়েৰ মেনেজাৰ নেকি আজি মানে বাৰখনৰ তেতিয়াহ'লে মোক বিয়েৰ গ্লাছ দিয়াচোন
ঠিক আছে চাওক না বাৰ মানে ব্ৰিটিছৰ দিনৰ বাৰ মানে আজি মানে মই ইয়াত আহি সঁচাই কৈছোঁ বহুত বেছি ভাল লাগিছে ৰ'ব মই অলপ লাইটটো জ্বলাই দিছোঁ মানে আন্ধাৰ দেখিব পাৰে ব্ৰিটিছৰ দিনৰ চুপাৰ হয় বাপৰে কেনেকুৱা চুপাৰ আছিলে একদম লোহৰ ওপৰফালে চিচাৰ চাওক না ইফালে বাৰ বোলে দেই এইফালে লাইটবিলাক চাওক কেনেকুৱা আছিলে আগতে ইয়া লাইট 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 এইবিলাক ইয়া বাৰ একদম ইয়াত বহি মেলি মানে খাই মানে তাৰপাছত মানে ডিস্কো আছিলে সেইটো কাৰণে লগনী অলপ বহি লৈছে ন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন প্ৰথম আহিছে ন আজি প্ৰথম আমি ব্ৰিটিছৰ দিনৰ বাৰত আহিছোঁ হয় নাই আৰু বোলে গাইজ বোলে ইয়াত বোলে চুইমিং পুল এটাও আছে বোলে মই বোলে চুইমিং পুলটো চাবলৈ গৈ আছোঁ এতিয়া মোক কিন্তু ইয়াত আহি বিৰাট ভাল লাগিছে দেই কচমছে কৈছোঁ ক এইবিলাক গোটেই ফুল চুল ৰুই থৈছে চাওক না ইমান ধুনীয়া ইয়াত কিন্তু মোৰ বিনা তই মোৰ ৰিলছ এটা বনাই দিব লাগিব দেই মোৰা মজা লাগিছে চাওক না ভালে সেইটো কি হয় এইটো পানী টেংকি ন এইটো ব্ৰিটিছৰ দিনৰ ঘৰ আছিলে চাওক এই কোৱাৰ্টাৰ আছিলে যে ভাড়া ঘৰ আছিলে চাগে ন এইকেইটা চাওক না এইফালে একদম বিৰাট মজা লাগিছে দেই এইফালে এইটো আমি চুইমিং পালোহি ব্ৰিটিছৰ দিনৰ চুইমিং পুল বাপৰে পানী চানী নাই কিন্তু এতিয়া চাওক ব্ৰিটিছৰ দিনৰ চুইমিং পুল বাপৰে আজি মানে একদম চব ব্ৰিটিছৰ দিনৰ মানে ইংৰাজ ৰাজৰ দিনৰ বস্তুবিলাক চাই মানে বহুত ভাল লাগিছে মানে কচমছে কৈছোঁ আজি মোৰ ইয়াত আহি মানে ইমানেই বেছি মানে সুখী হৈ গৈছোঁ মানে ক'ব নোৱাৰিছোঁ আৰু চাওক না ব্ৰিটিছৰ দিনত কি গা ধুই দিয়া নেকি কেলে জীয়াই থাকিবলৈ আছে আকৌ আৰু দুদিনমান এতিয়া নমং দেই এতিয়া হাতী থাক তুমি এইফালে উঠি আহা এইফালে হাতী লগৰজনীয়ে উঠি আহিছে পানী নাই ইয়াত মানে মানুহ তাৰমানে ডুব যোৱা ন বহুত দ হয় চুইমিং পুলটো আৰু গাইজ চাওক না ইয়াত ৰঙা ৰঙা মানে কিবা ফুল ফুলি আছে কি ফুল নাজানো এই ৰঙা আপোনালোকে কমেণ্ট কৰি জনাবচোন কি ফুল মই আকৌ ফুলৰ বিষয়ে এইবিলাক বিষয়ে মই নাজানো এপাহমান ছিঙি আনিছোঁ বিনা ছিঙি আনিলে কিবা হ'ব নেকি বা গালিব নিদিয়ে চাগে নিদিয়ে দিয়া চাওক না এইবাৰ কি ফুল বাৰু আৰু গাইজ ইয়াত মানে ব্ৰিটিছৰ দিনৰ টি টেবুল আছে এইখন ব্ৰিটিছৰ দিনৰ টি টেবুল এইয়া বিনা চাহ খাবা নেকি কি খাবা আৰু ব্ৰিটিছৰ দিনৰ টি টেবুলখন চাওক কেনেকুৱা আছিলে বাপৰে কেনেকুৱা লাগিছে বিনা একদম আমি যদি আগতে এনেকুৱা বহি কিনে আমি ব্ৰিটিছৰ দিনৰ হোৱা হ'লে কিমান কথাই নাছিলে ন আৰু এইফালে চকীখনো চাওক না কেনেকুৱা আছিলে এইকেইডোখৰ চকীকেইডোখৰ গোটেই কাঠৰ পূৰা ৰং চং দি দিছে কলা কিন্তু আজি ইয়াত আহি কিনে আকৌ বা কম মানে ভাল লাগিছে বহুত ভাল লাগিছে মানে দেই সঁচাকৈ দেখিছোঁ মই দেখাই নাছিলোঁ মানে দেই এনেকুৱাবিলাক কিন্তু ইয়াত আহি দেখিছোঁ মানে বহুত ভাল লাগিছে আৰু এইয়া ঘৰটো চাওক সেই ব্ৰিটিছে যেতিয়া মানে ইংৰাজ মানুহবিলাকে ইয়াত আহি পেলাই লগৰ লগত চাহ খাইছিলেহি এইফালে চুইমিং পুলটো এই ওচৰতে আছে চুইমিং পুলত মানে চাই থাকে মানুহে গা ধোৱাৰ লগতে চাহ খাই থাকে মন গ'লে নিজেও গা ধুৱেগৈ চাগে দেই মোৰ হ'ব মন গৈছে ময়ো তেনেকুৱা ঘৰ বনাম নেকি বাৰু ব্ৰিটিছৰ দিনৰ ঝুলা অকণমান ঝুলি চাওঁ দেই ভাগে চাওঁ বিৰাট মজা লাগিছে দেই ব্ৰিটিছৰ দিনৰ ঝুলনা উঠিছোঁ কিমান কপাল ভাল হৈছে মোৰ বিৰাট ভাল লাগিছে ইয়াত ব্ৰিটিছৰ দিনৰ ঝুলনা চাওক আৰু গাইজ মানে ইয়াত বহুত টাইম থাকিলেও মানে বহুত বেছি ভাল লাগিলে এইফালে বোলে চাওক ইমান ধুনীয়া জেগাটো মানে একদম আমেৰিকাত আছোঁ যেন লাগিছে মানে কিছুমানৰ মানে এনেকুৱা মানে ফটোতহে দেখোঁ মানে আমেৰিকাৰ ঘৰ মানুহবিলাক এনেকুৱা আছিলে মানে ঘৰবিলাক এনেকুৱাকৈ থাকে বোলে গোটেই এইফালে চাওক বহুত বেছি ভাল লাগিছে দেই ইয়াত আৰু এইফালে চবে পাত দিবৰ কাৰণে আহিছে ইয়াত কি মানে চবে পাত ওজন কৰে নেকি কোনে কিমান আনিছে এয়া চব পাত ওজন কৰি আছে মানে প্ৰত্যেকে মানে পাত এফালে লৈ আনিছে টোপোলা বেগত আৰু এয়া চবে পাত ওজন কৰি দিছে কাটাটো বৰ বেলেগ চিম আৰু এইটো কি হয় মানে চকুতে নাম্বাৰ আছে মানে আচৰিত দেই এইটো বোলে সিহঁতি চকুটো দি দিছে ইয়াত চকু চাই দিছে আৰু ইয়াত নামটো আহি গৈছে মানে কাৰ হয় কিমান কেজি হয় নাই বাহ বেলেগ পদ্ধতিচোন এইটো কি মানে ব্ৰিটিছৰ দিনৰে নেকি এইটো এতিয়া নেকি ৰ'বা এই বান্ধি কোনটো
ইটি টি 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 বান্দৰ এইফালে ই টি টি কেনে চাই আছে অ এইবিলাক বান্দৰ ইমান কোন আছিলে ইয়াত ইটি সেইফালে ওপৰত ওলমি আছে ও সেইকেইটা চাওক বান্দৰ আজি আমি ইমান ধুনীয়া ঠাই এডোখৰ বাগানৰ মাজত এনজয় কৰিলোঁ দিনটো পাৰ কৰিলোঁ বহুত বহুত বেছি ভাল লাগিছে এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ ন কেলে হাঁহি আছ তই